Hello and welcome back to my channel Sumi Sharma. মই সুমিয়ে আপোনালোক সকলোকে মোৰ চেনেল সুমি শৰ্মালৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ নিছো এটা ৰেচিপি ভিডিঅ' আৰু মই আজি আপোনালোকক বনাই দেখাম ভেজিটেবল স্যুপ মোৰ ষ্টাইলত। আজি এই ভিডিঅ'টো আপোনালোকলৈ এই কাৰণে লৈ নিছো কিয়নো এতিয়া লাহে লাহে ঠাণ্ডা পৰিব আৰু ঠাণ্ডাত স্যুপ খাই কোনেনো বেয়া পায় হয় নে নহয় ময়ো ভাল পাওঁ। গতিকে এই ভিডিঅ'টো জৰিয়তে আপোনালোকক মই দেখুৱাম কেনেদৰে সহজে আৰু কম সময়ৰ ভিতৰত স্বাস্থ্যকৰ স্যুপ বনাব পাৰি। গতিকে পলম নকৰি বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ভেজিটেবল স্যুপ বনাবলৈ আমাক লাগিব গাজৰ, বিন, পালেং শাক, বিলাহী, কাবুলী বুট, পিঁয়াজ, আদা, নহৰু, জলকীয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি বিচাৰে তেনেহলে ব্যৱহাৰ কৰিব আৰু মই ইয়াত ব্যৱহাৰ কৰা নাই। ইয়াৰ পিছত মই প্ৰেছাৰ কুকাৰটো গৰম হ'বলৈ দিম আৰু তাৰ পিছত মই ইয়াত ৰিফাইন তেল দিম। আপোনালোকে ৰিফাইন তেলৰ সলনি ইয়াত বাটাৰ ব্যৱহাৰ কৰিব পাৰে। এনেদৰে তেলখিনি গৰম হ'বলৈ দি মই ইয়াত আগতে কাটি থোৱা পিঁয়াজ, আদা, নহৰু এই গোটেইখিনি দিম আৰু তাৰ পিছত এইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। এয়া দেখিছে অলপ ৰঙচুৱাকৈ ভাজি ল'ম। এনেদৰে এইখিনি ভজাৰ পিছত মই ইয়াতে বাকীখিনি ভেজিটেবল এড কৰি দিম। এইখিনিও আমি এনেদৰে অলপ সময় লৰাই ল'ম। বেছিকৈ ফ্ৰাই কৰিব নালাগে। তাৰপিছত মই ইয়াতে নিমখ এড কৰিম আৰু পিছত মই জালুকৰ গুড়ি ব্যৱহাৰ কৰিম। ইয়াত দিছোঁ নিমখ আৰু তাৰপিছত এয়া মই দিছোঁ জালুকৰ গুড়ি আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিম যাতে নিমখ আৰু জালুকৰ গুড়িখিনি ভালদৰে ভেজিটেবলখিনিত মিহলি হৈ যায়। ইয়াৰ পিছত মই এনেদৰে অলপ ভাজি লৈ ইয়াত পানী এড কৰিম। পানীটো আপোনালোকে নিজৰ জোখ অনুসৰি দিব, এটা অনুমান কৰি পেলাই দিব। এয়া পানীখিনি দিছোঁ। ইয়াৰ পিছত মই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিম আৰু এনেদৰে 8ৰ পৰা 10টা হুইচেল আহিবলৈ দিম। 8ৰ পৰা 10টা হুইচেল অহাৰ পিছত মই ইয়াক নমাই থ'ম আৰু ঢাকনিখন নিজে খোলালৈ অপেক্ষা কৰিম। তাৰপিছত পুনৰ মই ইয়াক গেছ ফ্লেমত বহাই দিম। তাৰপিছত মই এনেদৰে গোটেই ভেজিটেবলখিনি খুটনিৰ সহায়ত এবাৰ খুটি দিম যাতে গোটেই বস্তুখিনি ভালদৰে মিহলি হৈ যায়। ইয়াৰ পিছত মই এনেদৰে অলপ সময় উতলিবলৈ দিম আৰু এনেদৰে অতি সহজে মছলাবিহীনভাৱে আমাৰ ভেজিটেবল স্যুপ ৰেডি হৈ গ'ল। মই ইয়াত কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে। এনেদৰেও খুব ভাল লাগে খাই, কেতিয়াবা আপোনালোকেও বনাই খাব। আৰু আমি সকলোৱে জানো স্যুপ আমাৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী। দেখিছে এনেদৰে অলপ উতলিবলৈ দিছোঁ আৰু এনেদৰে আমাৰ
চুপ ৰেডি হৈ গ'ল। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, dripping light. ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব নাই কৰা সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ এৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব কমেণ্টত আৰু নতুন নতুন ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ এৰিছোঁ। বাই বাই।